হাই গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইখন মই NS200 মৰে হয়। এইখন মই সৰু সুৰা মডিফাই কৰিছোঁ। এই মডিফাই কৰাখিনি আপোনালোকক দেখাই আছোঁ মই কেনেকুৱা কি মডিফাই কৰিছোঁ, যাতে আপোনালোকৰ ভিডিঅ' যাতে শেষলৈ চাই থাকে। এইখনেই হ'ল মই NS200। এয়া মই দেখাই আছোঁ NS200 কি মডিফাই কৰিছোঁ। এয়া ফাৰ্ষ্টতে লগাইছোঁ মই ডমিনাৰৰ হেণ্ডেল বাৰ, এই ডমিনাৰৰ ক্লেম, আৰু এইটো ষ্টিকাৰ হয়। আৰু এয়া ফকলাইট, এইটো ফকলাইট, আৰু বাকী এয়া সৰু সুৰা গ্ৰাফিক্স মাৰিছোঁ। আৰু এইটো RSৰ ইণ্ডিকেটাৰ লাইট। এতিয়া মই দেখাই আছোঁ মোৰ কিমান গ'ল এইখিনিত। ফাৰ্ষ্টতে দেখালোঁ মই এইটো ফ্লিপকাৰ্টত আনিছিলোঁ মই এইটো 2500 টকাত। এতিয়া য'ত গ্ৰাফিক্স মাৰিছোঁ তাতে 500 টকা লৈছে। টোটেল গ্ৰাফিক্সত 3000 গৈছে। আৰু মোৰ এয়া ফকলাইটত গৈছে 1800, আৰু মোৰ হেণ্ডেল বাৰৰ কিছু 1050, ক্লেমটোত কিছু 600। এইখিনি আৰু আগেদি অকণমান এইটো গ্ৰাফিক্স মাৰিছোঁ বগা। আৰু মোৰ এখন গাড়ী BS6 হয়, BS6ত কিনিছিলোঁ। এইটো মোৰ গাড়ীখন 2 বছৰ হৈ গ'ল এতিয়া, কিন্তু এইবিলাক গোটেই হোৱাইট আছিল। এইবিলাক হোৱাইট আছিল, এইবিলাক হোৱাইট আছিল, গোটেই পূৰা হোৱাইট আছিল। মই পূৰা গ্ৰাফিক্স মাৰি ব্লেক কৰি দিছোঁ। এতিয়া যদি আপোনাৰ হাতত যদি এনেকুৱা NS200 বাইক আছে, তেতিয়া আপুনি এনেকুৱা সৰু সুৰা মডিফাই কৰিব পাৰে। এতিয়া কেনেকুৱা লাগিছে কমেণ্টত জনাব। এইখিনি আৰু এতিয়া মই গাড়ীখন সম্পূৰ্ণকৈ দেখাই আছোঁ আপোনালোকক। মোৰ ভিডিঅ'টো এইখিনি আছিল। বাইকৰ সৰু সুৰা অলপ গ্ৰাফিক্স মডিফাই কৰা আছিল, আপোনালোকক দেখালোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিছে তাতে কমেণ্টত জনাই বাইকখন কেনেকুৱা লাগিছে। মই এইখিনিতে ভিডিঅ'টো এণ্ড কৰিলোঁ।